প্ৰাথমিক বিদ্যালয় আজি গুণোৎসৱ আৰম্ভ হৈছে। সকলো মাতৃগোটৰ সদস্য আৰু ছাত্ৰ ছাত্ৰী সকলোখিনি একদম ওলাই ৰেডি হৈ আছে। সকলো ৰৈ আছে। মাতৃগোটৰ সদস্য কেনেকুৱা লাগিছে? ভাল লাগিছে আজি গুণোৎসৱ আজিৰ দিনটোলৈকে সকলোৱে বাট চাই আছে। দিনটো পাৰ হৈ যাওক আৰু আজি এই বিশেষ দিনটিত আমাৰ বিদ্যালয়ে এখনি হস্তলেখা আলোচনী প্ৰস্তুত কৰি উলিয়াইছিলোঁ। মই ভাবিছিলোঁ যে আজি এই দিনটোতে এই হস্তলেখা আলোচনীখন উন্মোচন কৰি আমাৰ এই হস্তলেখা আলোচনী যি প্ৰস্তুত কৰাত যি আমাৰ কষ্ট বুলিয়ে ক'বলৈ গৈছোঁ, সেই কষ্ট আমাৰ ছাৰে বিশেষভাৱে যদি উন্মোচন কৰি আমাক কৃতজ্ঞ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু সেই গতিকে মই আজি সময়ছোৱাতে ছাৰক মই হস্তলেখা আলোচনীখন উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই। যিটো এতিয়া আছে নেওতা। এতিয়া দুই, এতিয়া দুই তিনি, এতিয়া তিনি চাৰি, এতিয়া চাৰি পাঁচ, এতিয়া পাঁচ ছয়, এতিয়া ছয় সাত, এতিয়া আঠ ন, এতিয়া আঠ ন তিনি 10 তিনি এক চাৰি, তিনি দুই পাঁচ, তিনি তিনি ছয়, তিনি চাৰি সাত, তিনি পাঁচ আঠ, তিনি ছয় ন, তিনি সাত 10, তিনি আঠ 11, তিনি 9 12, তিনি 13। পাঁচ গুণ 5, 5 গুণ 10, 5 গুণ 10, 5 গুণ 20, 5 গুণ 25, 5 গুণ 30, 5 গুণ 35, 5 গুণ 40, 5 গুণ 45, 5 গুণ 4 গুণ 6, 7 গুণ 12, 7 গুণ 18, 6 গুণ 24, 5 গুণ 20, 6 গুণ 25, 7 গুণ 42, 4 গুণ 48, 4 গুণ 49। আই গুণ 7, 7 গুণ 14, 7 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, 7 7 গুণ 49, 7 8 গুণ 56, 7 9 গুণ 63, 7 2 গুণ 70। এতিয়া আছে আজিৰ দিনটোৰ তাৎপৰ্য। মোৰ নাম শিৱমণিষা বৰা। মই 5ম শ্ৰেণীৰ ছাত্ৰী। মই আজিৰ দিনটোৰ তাৎপৰ্য ক'বলৈ ওলাইছোঁ। 4 ফেব্ৰুৱাৰীৰ দিনটো অৰ্থাৎ আজিৰ দিনটো বিশ্ব কৰ্কট ৰোগ দিৱস হিচাপে পালন কৰা হয়। 1789 চনৰ আজিৰ দিনটোত জৰ্জ ৱাশ্বিংটন যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। 1948 চনৰ আজিৰ দিনটোতে সিংহল অৰ্থাৎ শ্ৰীলংকা স্বাধীন হৈছিল। ধন্যবাদ। এতিয়া আছে মহান ব্যক্তিৰ বিষয়ে ব্যাখ্যা। নমস্কাৰ, মোৰ নাম শশাংক ৰাজখোৱা। আজি মই এজন মহান ব্যক্তিৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ। তেওঁ হ'ল জাতিৰ পিতা মহাত্মা গান্ধী।
মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহন দাস কৰমচন্দ গান্ধী। তেওঁ 2 অক্টোবৰ 1869 চনত গুজৰাটৰ পৌৰবন্দৰত জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল কৰমচন্দ গান্ধী। তেওঁৰ মাকৰ নাম আছিল পুতলীবাই। ভাৰতবাসীয়ে তেখেতক বাপুজী আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক মহাত্মা উপাধি দিছিল। সত্য অহিংসা তেখেতৰ জীৱনৰ মূল মন্ত্ৰ আছিল। 30 জানুৱাৰী 1948 চনৰ দিনা আবেলি প্ৰাৰ্থনা কৰিবলৈ যাওঁতে নথুৰাম গডছে নামৰ এজনৰ গুলীত এই মহান ব্যক্তিগৰাকীৰ দেহাৱসান ঘটে। শেষত মই এটা কথাই কম যে এইজন মহান মনীষী আদৰ্শ কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্ব দৰবাৰত আজিও জিলিকি আছে। জাতিৰ পিতা হিচাপে মহাত্মা গান্ধী সকলোৰে বাবে স্মৰণীয় হৈ ৰ'ব। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। বসুমতী কৰে নাচিছে। এই গীতটি চিনি মোৰ কিবা ভুল ভ্ৰান্তি হয়, সকলোৱে মুখ্য হয়। এই আমাৰ গুণোৎসৱৰ খানা হয়নে? গুণোৎসৱৰ খানা নাই, নিজে নাই কৰা, গুণোৎসৱৰ খানা দিছে আমাকে। খাইছোঁ আমি দেই। কেনেকুৱা আছে ক'বা দেই, ক'ব লাগিব সেই বেয়া হ'লেও ভাল হৈছে।